সংগীতা দত্তই কান্দিছে, চিঞৰিছে আৰু যে কি কৰিছে নহয়, প্ৰতিদিনেই ন তথ্য পোহৰলৈ আহিছে। সেইদিনা গৈছিলোঁ ডক্টৰ সংগীতা দত্তই য'ত আত্মগোপন কৰি আছে সেই ঠাইলৈকে, বান্ধৱী লভিতা মৰাণৰ ঘৰত। পৰিৱেশটো সঁচাকৈ বৰ ধুনীয়া আছিলে। পাহাৰীয়া ঠাই, ওপৰলৈ উঠি গৈছিলোঁ। ভাগৰ পিছে খুবেই লাগিছিল আৰু হাতত পানী বটলো নিয়া নাছিলোঁ যেতিয়া ডিঙিটো শুকাই গৈছিলে। তেনেকৈ গৈ বহিলোঁগৈ তেওঁ য'ত আত্মগোপন কৰি আছিলে সংগীতা দত্তৰ, সেই তাতে গৈ ইয়াতে অকণমান বহি লৈছোঁ। সঁচাকৈ কি যে গৰম পৰিছে নহয়। পিছে মোৰ পৰিৱেশটো বেয়া লগা নাছিল। পাহাৰীয়া পৰিৱেশ, খুব ধুনীয়া পৰিৱেশ আছিলে। তাৰ পাছতে এয়া হৈছে চাওকচোন পাহাৰ, কি ধুনীয়া পাহাৰ। আৰু কয় নহয় মানুহে বিপদত পৰিলে ক'ত কি কেনেকৈ যে কি কৰিব লগা হয় নহয়। কেতিয়াও গৈ নোপোৱা ঠাইলৈকেও যাব লাগে, কৰি নোপোৱা কামসমূহ কৰিব লাগে। সংগীতা দত্ত ইয়ালৈকে আহিছিল আত্মগোপন কৰিবলৈ আৰু চাওকচোন কেনেকৈ পাহাৰেৰে এই সৰু ৰাস্তাটোৰে সৰু ষ্টেপকেইটাৰে উঠি আহিছিলে আৰু ইয়াতে আহি পেলাই তেওঁ নিজৰ সন্তানক, নিজৰ শিশুকেইটাক নিৰ্যাতন কৰি আহি পেলাই এনেদৰেই ভয়াতুৰ হৈ পলায়ন কৰি আছিল, আত্মগোপন কৰি আছিলে সি। তাৰে নিউজ কৰিবলৈ আহিছিলোঁ যিহেতু ময়ো ভাবিলোঁ ভিডিঅ' অলপে কৰি থওঁ, আপোনালোকলৈ আগবঢ়াম বুলি। পিছে মোৰ বেয়া নালাগিল গৈ ঠাইডোখৰত, কিন্তু তাকে ভাবিছোঁ কি লাখ বিলাসিকতাৰ জীৱনৰ এগৰাকী মহিলা আহি পেলাই এনেদৰে তেওঁ আত্মগোপন কৰি আছিল। সঁচাকৈ নিৰ্লজ্জ, অতি চলনাময়ী কৌশলী নাৰী হয় ডক্টৰ সংগীতা দত্ত। কেনেকৈ যে নিজৰ সন্তানটোক নহয়, নিজৰ তুলি লোৱা সন্তান হ'লেও, তুলনীয়া সন্তান হ'লেও, আমিচোন কোনোবা বেলেগৰ সন্তান দেখিলে মৰমত পাগল হৈ পৰোঁ, এবাৰ কোচত ল'বলৈ মন যায়। কিন্তু অকণমানি দুটাক তেওঁ নিজে এডপ্ট কৰি লৈ কেনেকৈ পাৰিছিল বাৰু এনেদৰে নিৰ্যাতন কৰিবলৈ। আমাৰ দেখোন এতিয়া শিশু দেখিলে খুব মৰম লাগে, কিন্তু কেনেকৈ যে পাৰে নহয়। নাৰীৰ নামত কলংক ডক্টৰ সংগীতা দত্ত। যি কি নহওক, আমিও এনেদৰে পাহাৰে ভৈয়ামে বগাই নিউজটো কৰিলোগৈ। বেয়া পিছে নালাগিল, ভাগৰ লাগিছিল যদিও। এইদৰে নিউজ সংগ্ৰহ কৰিবলৈ যোৱাৰ এক সুকীয়া আমেজ আছে। এই আমেজবোৰ হয়তো কোনেও বুজি নাপাব। বহুতে ক'ব পাৰে কি যে কাম, ইমান কষ্টকৰ, কিন্তু এই কষ্টবোৰৰ মাজতে আছে যে সুকীয়া আনন্দ। কষ্টই হওক বা যিয়েই হওক, এই কামৰ প্ৰতি থকা নিচা, এই কামৰ প্ৰতি থকা হেঁপাহৰ সমান একো হ'ব নোৱাৰে। এয়া শ্যামে এনেদৰে লৈ গৈছিল ওপৰলৈকে আৰু সেয়া আমাৰ হিৰো, সি তললৈ নামি আহিছে। আৰু এনেদৰে আমি সংগীতা দত্তই আত্মগোপন কৰি আছিলে, তেওঁৰ বান্ধৱীৰ সাক্ষাৎকাৰ এটা লৈ আহিলোঁগৈ। তাৰ পাছতে আমি এনেদৰে এতিয়া অফিচলৈ আহি আছোঁ। আৰু এয়াই ডক্টৰ সংগীতা দত্তৰ কলা অধ্যায়ৰ পৃষ্ঠা। আৰু এইকেইদিন আমি সংগীতা দত্তৰ নিউজো কৰি আছোঁ। আৰু এনেদৰেই ভাবিলোঁ আপোনালোকলৈ আগবঢ়াওঁচোন, কেনেদৰে আমি গৈছিলোঁ বা কি কৰিছিলোঁ। কেনে হয় নাজানো দেই, মই ভিডিঅ'বোৰ কৰিব পাৰিছোঁ নে নোৱাৰিছোঁ, এডিটিং কৰিবলৈও ইমান ভালদৰে নাজানো। তাৰ মাজতে আপোনালোকলৈ আগবঢ়াওঁ। কিবা যদি ভুল পায় কৈ দিব, নাজানো, নতুনকৈ আৰম্ভ কৰিছোঁহে এইবোৰ কাম। তথাপিও বেয়াই হওক ভালেই হওক, এই কামবোৰ কৰিও ভাল লাগে দিয়কচোন, কিবা এটা এক সুকীয়া আনন্দ। বাকী সকলো ভালে থাকক, কুশলে থাকক। আজিলৈ টাটা, বাই বাই।